শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে জানে যে ইলেকশ্যনৰ সময়ত আমি কৈছিলোঁ যে কাৰ্বি আংলং জিলাৰ প্ৰতিটো ইএম সমষ্টিত আমি 1000কৈ অৰুণোদয় আঁচনিক অনুমোদন জনাম। ইতিমধ্যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নিৰ্মাণৰ কাম চলি আছে। আমি ডিচিক এফিডেভিট সহি কৰাৰ কাৰণে ইতিমধ্যে আমি কাগজ পত্ৰ গতাই দিছোঁ। ৰাইজে এফিডেভিটখিনি সহি কৰি দিয়াৰ লগে লগে আমি কাৰ্বি আংলং জিলাত নতুনকৈ প্ৰায় 20,000 মহিলালৈকে আমি অৰুণোদয় আঁচনিৰ সহায় আগবঢ়াব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, আগতে অৰুণোদয় আঁচনি প্ৰত্যেক মাহত 1250 টকা আছিল। কেইদিনমানৰ ভিতৰতে আমি অৰুণোদয় আঁচনি মাহত 1400 টকালৈকে আমি বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে আমাৰ কাৰ্বি আংলং জিলাত বহুবিলাক আত্মসহায়ক গোট আছে। আগতে আমি গ্ৰুপক টকা দিছিলোঁ। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে গ্ৰুপকটো টকা পাই থাকিব, কিন্তু আত্মসহায়ক গ্ৰুপৰ সদস্যসকলক আমি ব্যক্তিগতভাৱেও 10,000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত আমি জমা দিম। তাৰ কাৰণে আমি 2 এদিনতে আপোনালোকৰ বেংক একাউণ্ট আদি পৰীক্ষা কৰাৰ কাম আৰম্ভ কৰিম। কাৰ্বি আংলং জিলাৰ বহু মহিলা এই আঁচনিৰ পৰা উপকৃত হ'ব। অহা 10 তাৰিখে আমাৰ চৰকাৰৰ 2 বছৰ পূৰ্ণ হ'ব। আজি আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বহুকেইটা নিযুক্তি আজি আমি ৰিজাল্ট এনাউন্স কৰিছোঁ। ৰাতিপুৱা মই দেখা পাইছোঁ যে গ্ৰেড 3 আৰু গ্ৰেড 4 মিলি কাৰ্বি আংলঙত প্ৰায় 1000 নতুন ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হৈছে, 2খন কাৰ্বি আংলং জিলা মিলি। কিন্তু মই আশা কৰোঁ যে আমাৰ ৰাজ্যখনত আৰু বহুত চৰকাৰী চাকৰিৰ এডভাৰটাইজ ওলাই থাকিব। অসম পুলিচতো আমাৰ হিলছ ট্ৰাইবৰ বাবে আমাক বহুত জোৱানৰ প্ৰয়োজন আছে। কাৰ্বি আংলং জিলাৰ ডেকা ল'ৰা ছোৱালীক অসম চৰকাৰৰ চাকৰিৰ পৰীক্ষাসমূহত আবেদন কৰিবৰ বাবে মই আজিৰ এই দিনটোতে আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, অহা 10 তাৰিখে আমি আৰু এখন নতুন আঁচনি আৰম্ভ কৰিব খুজিছোঁ 10 মেৰ পৰা। আমাৰ যি ৰেচন কাৰ্ড আছে, এই ৰেচন কাৰ্ডত আমি বিনামূলীয়া চাউল পাইছিলোঁ। অহা 10 মেৰ পৰা এই ৰেচন কাৰ্ডখন দেখুৱালে আমি চৰকাৰী আৰু বেচৰকাৰী হস্পিটালত বছৰি 5 লাখ টকাকৈ আমি বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিম। এই আঁচনিৰ কামো অহা 10 মেৰ পৰা আৰম্ভ হ'ব। এই বছৰত আমি যুৱকসকলৰ বাবেও এটা নতুন আঁচনি হাতত ল'ব খুজিছোঁ। এই আঁচনিৰ অধীনত বেংকৰ পৰা কোনো মৰ্টগেজ নোলোৱাকৈ অসমৰ আমি 2 লাখ যুৱকক 2 লাখ টকাকৈ আমি অনুদান আগবঢ়াবৰ বাবে সিদ্ধান্ত হাতত লৈছোঁ, যাতে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰি তাৰ আগবাঢ়ি যাব পাৰে। মই বিশ্বাস কৰোঁ কাৰ্বি আংলঙৰ 4টা বিধানসভা সমষ্টিৰ যথেষ্ট ডেকা ল'ৰা এই আঁচনিবোৰৰ পৰা উপকৃত হ'ব। মহিলাই হওক, ডেকা ল'ৰা